নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰলৈ পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ উপস্থিত হৈছোহি। আজি ভিডিঅ'টো হৈছে পৰিবহণৰ ওপৰত। প্ৰধানকৈ আমাৰ লখিমপুৰৰ পৰা গুৱাহাটীলৈ যিসকল লোকে যাব লগা হয়, কেতিয়াবা আমাৰ কি হয়, কিছুমান কাম থাকে, আমি যাব লগা হৈ যায়। তো গুৱাহাটী আমাৰ লখিমপুৰবাসীসকল আমি অহা যোৱা কৰি থাকিব লগা হয় গুৱাহাটীত, কাৰণ গুৱাহাটীতে বহুত কিছু কাম আমাৰ কৰিব লগা হয়। ঠিক সেইদৰে আকৌ গুৱাহাটীৰ পৰা লখিমপুৰলৈ আহিব লগা হয়। তো গতিকে ক'বলৈ গ'লে গুৱাহাটীৰ পৰা লখিমপুৰ আৰু লখিমপুৰৰ পৰা গুৱাহাটী বা লখিমপুৰৰ পৰা আপোনাৰ ঠিক সেইদৰে শ্বিলং আৰু শ্বিলঙৰ পৰা লখিমপুৰ। তো এই ঠাইখিনি যিসকল লোকে অহা যোৱা কৰি থাকিব লগা হয় তেওঁলোকৰ কাৰণে ভিডিঅ'টো মই বনাইছোঁ। আৰু যিসকল লোকে ভিডিঅ'টো মোৰ চাই আছে আৰু যাৰ এই ঠাইখিনি ধৰি লওক আপোনাৰ এনেকৈ অহা যোৱা কৰাৰ প্ৰয়োজন নাই, তো তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে সময় নষ্ট কৰাতকৈ। কিন্তু এই ভিডিঅ'টো মই ভাবোঁ লখিমপুৰবাসীসকলৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ'। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া কথা হৈছে কি যে যেতিয়া আমি আমাৰ লখিমপুৰৰ পৰা আমি গুৱাহাটী যাব লগা হয়, আমি সাধাৰণতে এইটো ভাবোঁ যে আমি নিজৰ গাড়ী লৈ যাওঁ, ভাল হ'ব, আৰাম হ'ব, য'ত মন যায় ত'তে ৰখাব পাৰিম, খাব পাৰিম, তেনেকৈ ভাবোঁ নৰ্মেলি একচুৱেলি। কিন্তু কথাটো এনেকুৱা হয় যে আপোনালোকে যদি ভালকৈ মন কৰে গম পাব যে মই ক'বলৈ বেয়া পাইছোঁ, কিন্তু এটা সঁচা কথা হয় যে দৈনিক আমাৰ অসমত গাড়ী দুৰ্ঘটনা কিমান হয় তাৰ কোনো হিচাপ নাই। বহুতেই হয়, ক'বলৈ গ'লে হিচাপ নাই মানে কি, হিচাপ থাকে কিন্তু মানে বহুত দুৰ্ঘটনা হয়। মইতো নকওঁ যে কাৰোবাৰ লগত হওক, ভগৱানে কাৰো লগতে তেনেকুৱা নকৰক, কিন্তু এটা সঁচা কথা হয়। তো আমি এইটোৰ পৰা গম পাওঁ যে গাড়ীত যোৱাটো ইমান নিৰাপদ নহয়। তাৰোপৰি যদি আপুনি গাড়ীত যায়, আপুনি নিজে যদি চলাই, এতিয়া ক'ব গ'লে গুৱাহাটীৰ পৰা লখিমপুৰ আহক বা লখিমপুৰৰ পৰা আপুনি গুৱাহাটী যাওক, আপোনাৰ 7-8 ঘণ্টাটো মিনিমাম লাগি যায়। ৰখাই গ'লেতো আৰু দেৰি লাগিব তাতকৈ। তো সেইটোত আপোনাৰ সময়টো বহুত গুচি যায়। প্লাছ আপুনি যদি নিজে চলায় তেতিয়া আপোনাৰ কি হয়, ইমান দূৰ চলাই যোৱাটো আপোনাৰ একচুৱেলি কষ্টও হয়, স্বাস্থ্যৰ কাৰণেও বহুত ঠিক নহয় ইমান দূৰ চলাই যোৱাটো। প্লাছ আপুনি যদি ড্ৰাইভাৰ লয় তো সেইটোতো এক্সট্ৰা খৰচ থাকে, ড্ৰাইভাৰজনক অহা যোৱা যিটো তেওঁক খৰচ দিয়াটো। প্লাছ আপুনি তেল ভৰোৱাটো ক'ব গ'লে মানে আপুনি নিজৰ গাড়ী লৈ যোৱাটো এটা এক্সপেঞ্চিভ হৈ যায়। ঠিক সেইদৰে আপোনাৰ ট্ৰেইনৰো সুবিধা আমাৰ ইয়াতে আছে, কিন্তু আপুনি ট্ৰেইনত গ'লেও কি হয়, আপোনাৰ সময়টো বহুত লাগি যায়। প্লাছ আপোনাৰ নিৰাপদটো প্ৰায় আছে বুলি ক'ব পাৰি আৰু, কিন্তু তেনেকুৱা কথা মানে মেইনলি আপোনাৰ সময়টো বহুত গুচি যায়। তো এতিয়া কথাটো হৈছে কি যে আমাৰ লখিমপুৰবাসীসকলৰ বাবে এটা ভাল খবৰ যে আমাৰ ওচৰতে যিটো আমাৰ লীলাবাৰী আমাৰ যিটো বিমানবন্দৰ আছে, তাৰ পৰা আপোনালোকে বিচাৰিলে মাত্ৰ 3 ঘণ্টাত মাত্ৰ আপোনালোকে প্ৰায় 2000 টকাৰ ভিতৰত যদি আপোনালোকে খৰচ কৰে, এজন মানুহে লখিমপুৰৰ পৰা গুৱাহাটীলৈ 3 ঘণ্টাত পাই যাবগৈ। আৰু ঠিক সেইদৰে গুৱাহাটীৰ পৰা আৰু আপোনাৰ ঠিক প্ৰায় 3 ঘণ্টা সময় লাগে। আৰু এমাউণ্টটো আপোনাৰ যিটো মানে হেৰিটো আপোনাৰ পইচাটো আপোনাৰ অলপ ইফাল সিফাল হৈ থাকে, কিন্তু 2000 টকাৰ ভিতৰত আপোনাৰ হৈ যায়। এতিয়া বৰ্তমান মই চাইছিলোঁ প্ৰায় 1800 টকাৰ হৈ আছে টিকটৰ দাম এজন মানুহৰ বিমানত। তো আপোনালোকে আৰু যদি আপোনালোকে ভালকৈ চাই মানে ইনফৰ্মেশ্যনটো আপোনালোকে যদি লয়, গম পাব যে সকলোতকৈ নিৰাপদ আপোনাৰ ভ্ৰমণে হৈছে আপোনাৰ ফ্লাইটত যোৱাটো। তো আপুনি ক'ব গ'লে প্ৰায় 2000 টকা আপুনি দি 3 ঘণ্টা সময়তে যদি আপুনি গুৱাহাটী পায়গৈ আৰু তাতে আপুনি কমফৰ্টেবল আৰামত যাব পাৰিব, নিৰাপদো হয়, তাতকৈ আৰু ভাল কথা কি হ'ব পাৰে। ঠিক সেইদৰে অহা যোৱাটো একেই কথা হয়। ঠিক সেইদৰে ধৰি লওক আমাৰ লখিমপুৰবাসীসকলে কেতিয়াবা মন যায় আমি ভেকেশ্যনত ধৰি লওক আমি শ্বিলং যাওঁ, তো শ্বিলঙতো সেই একেই গাড়ী যদি আপুনি নিজৰ লৈ যায় একেটাই কথা মানে। তো তাতো আপুনি যদি এৰোপ্লেনত যায় তো তেতিয়াহ'লে তাতকৈ আৰু তাত গুৱাহাটীত যোৱাতকৈও বহুত কম হয়। আপুনি প্ৰায় 1000 টকাতে আপুনি শ্বিলং যাব পাৰিব আৰু শ্বিলঙৰ পৰা ঠিক আহিব পাৰিব। তো এইটো আমাৰ লখিমপুৰবাসীসকলৰ বাবে সঁচাকৈ এটা ভাল খবৰ বুলি ক'ব পাৰি। তো যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে আপোনালোকৰ লখিমপুৰৰ বা আপোনালোকে যদি কিছুমানে জানে এইটো সঁচা কথাটো হয় যে কিছুমানে এইটো বিষয়ে জানে, তো তেওঁলোকৰ কথা মই নকওঁ, কিন্তু মই ভাবোঁ যে সকলোৱে কথাটো হয়তো নাজানে। তো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো আপোনালোকে আপোনালোকৰ লখিমপুৰৰ ফ্ৰেণ্ডসকলৰ লগত শ্বেয়াৰ কৰিব। তো আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।